নমস্কাৰ বন্ধু বান্ধৱ, আকৌ এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ৰাতৰ পৰাই এনে অলপ ফুৰিব যাম আৰু বাগানৰ মাজে মাজে। এই এখন বাগান আছে, পাহাৰত যাম ফুৰিব। মজা মজা ভিউ দেখি আছোঁ আৰু চাব। আৰু এই পিছভাগে এটা আছে, মানে হাল্লা কৰি থাকে সেইকাৰণে অলপ আমি আগে গৈছোঁ। পংকজ ভাই আছোঁ, মইতি নাকি বাগানৰ পৰিৱেশটো কিবা এটা ভাল লাগে। এই গোটাই গাছ গেলা মজা মজাকে দিছে আৰু কি মজা এটা লুক। চাবা বাগান বাগান কি মজা লুক ন গাইছ। রাস্তাতে কি মজা লাগে বাগানের মাঝে দিস। জায়গা ভিউ কি মজা। মানে আমার কিবা বাগানের মাজতে কিবা ভাল লাগে, কারণ আমার সেইটো যদি এনেকে বাগান নাই না, পুরা চাহপাতে চাহপাত চাহপাত। এই সেইটো ফেক্টরি মোৰ পিছভাগে সেইটো ফেক্টরি আছে গাইছ। সেইটো ফেক্টরিতে কৰে কি বুলি কয়, চাহপাতটো উইলৈ চাহপাত বনাই চাহপাতৰ পৰাই। আৰু এইটো যদি এলা গোটেই বাগান। এইটো মই শুনা মানে এই এটা মালি কৰে, এখন বাগান এটা মালি কৰে। এতিয়া গাইছ বেলেগ অসুবিধা একো নাই, আমি যাই আছোঁ। কিন্তু পুৰা ৰ'দটো যিহে কাৰা ৰ'দ দিছে, একদম যাব নোৱাৰাকে। এই ৰ'দটো কমি আৰু আগবাঢ়িছোঁ, তাতে ৰ'দ পাইছে তাৰমানে তাতে ৰখি ৰখি যাই আছোঁ। আৰু ৰ'দ দিছে, ইলাক চাই বেছি নাপাম। শুন মোৰ ফিল্ড এতিয়া আমি ওইদি যাম, এইটো ৰাস্তা দি যাম, এইটো ৰাস্তা দি যাম। আৰু এই গাইছ क्या व्यू है गाइस, क्या व्यू है। और रोड दिले और बेसी कैमेरा क्वालिटी तो बेसी ভালবে। এই গাইছ থাকক এলা ধুনীয়া ধুনীয়া পাহাৰ গাইছ। আহতে যে দেখে দেখি আসলো গাইছ, এখানে পাহাৰত গেলি যাম আমি। এতিয়া এন্ট্রি লওঁ, এটা কোনো টিকেটৰ হেই নাই গাইছ, খালি ইয়াতে পঢ়বি চাবি। বিন্দাছ যাই থাকক। আৰু এইটো ৰাস্তা দি যাই আছোঁ। আৰু ৰ'দৰ প্ৰভাৱটো একদমেই পাইছোঁ। মই টুপিটো মাৰি আছোঁ, ই চলাটো মুখত লৈছি। আজি গাইছ আপোনালোকৰ কাৰণে কলাটো খাটাং। বাপৰে বাপ কেনে ৰ'দ দেই আজি। ইন্দ্ৰ দেৱতাই নেদে মোক কিবা সূৰ্য দেৱতাই দিছি। আৰু এটা বাগান কি মজা চাওকচোন। পংকজ ভিউটো কিন্তু মজা হয় সঁচাই, মাইণ্ড ব্লয়িং ভিউ চাব লৈছে। এতিয়া যে আমি যে একলা আছিলোঁ, কোনকেইটি জেগাত ফটো উঠিছিলোঁ আমি গাইছে কেক লগাইছোঁ। মই 4 বছৰমান হ'ল, 4 বছৰ বেছি হ'ল। হিয়াৰে লখিমী মনৰে মনমী সপোনৰে পাহি। আৰু এই এলা চাওক গাইছ, এলা মাটিটো তাৰমানে এলা যে দিছি যে আপোনালোকে কি জানে না, এলাখন কুঁহিয়াৰ নে কি হয় কিবা মাটি সাৰৰ গান, কিন্তু দেখাটো কুঁহিয়াৰ পায়। অঁ চেম কুঁহিয়াৰৰ দৰে, কিন্তু কিবা সাৰৰ গান বোলে গাইছ। কি সাৰৰ গান নাজানো, কিন্তু চেম কুঁহিয়াৰৰ নিচিনা। আপোনালোকে চাওক লগালি, মই যদি মিছা কৈছোঁ। চাওক চেম কুঁহিয়াৰৰ নিচিনা হয়নে, এলা চেম কুঁহিয়াৰৰ নিচিনা, কিন্তু কিবা বোলে সাৰৰ গান। কি মজা গাইছ ভিউ চাওকচোন। আৰু ফটোগ্ৰাফি চলি আছে আমাৰ ইয়াতে। আমি বাৰু পিছত ফটো উঠিম, দুই এটা নুঠা নহয়, কিন্তু মই আপোনালোকৰ ব্লগ দেখাটো মেইন। আৰু মই য'তে আহিছোঁ আপোনালোকক সেইটো বস্তু দেখাব লাগিব, হয়নে নহয় গাইছ। সেইকাৰণে মই আপোনালোকৰ কাৰণে ঘামে জামে হ'লেও ব্লগ বনাই আছোঁ। বলক আৰু আগবাঢ়ি থাকোঁ, আমি কি দেখা পাওঁ। তুমি
জোনাকী হৃদয়ে হৃদয়ে মন আৰু এটা ভাল ভিউ পাইছোঁ এই চাই লওক এইখিনিৰ মাজত কিবা এটা থকা আনবা আৰু এইখিনি চাইডৰ চাইডে পাহাৰ আৰু পাহাৰৰ তাতে আৰু বাগান এইটো চাওক এইটো চাইডতে এইখিনি ভিডিঅ' এইখিনিত বাদে দিয়ক এনেকৈ চাওক এনে ঘূৰি চাওক মই আপোনালোকক ঘূৰাইছোঁ আপোনালোকক চাওক নেকাকাৰো শুনি আছো এই কি ধুনীয়া ভিউ চাওক কি মজা এটা ভিউ আছে গাইছ তাতে উঠি দেখাম নেকি ৰ'ব তাতে উঠি দেখাব পাৰিম না গাইছ পৰো নেকি আৰু পংকজে আমি হৈ দি যাম নেকি আমি কৈ দি যাম এইটো যদি গাইছ গেলাগৰত থাকিব পৰা নাই সেইকাৰণে আহি হ'লে অলপ বৈছোঁ দে পূৰা তাৰমানে কি হৈছে এতিয়া যদিও বৈছোঁ আমি কেনে আনিছোঁ জানেনে কেনে এটা ভাব আহি আছে জানেন এতিয়া আমি জংঘলত কিবা আৰু চেলেঞ্জ লৈ আহিছোঁ জংঘলত ভিডিঅ' বনাবৰ কাৰণে জংঘলত বৰ্তমান আমি জংঘলৰ মাজত আছোঁ কাৰণ হয় কাকো ক'তো দেখা নাপাওঁ কাৰণ গাড়ীখন দেখা পাইছোঁ তেতিয়াৰ পৰা খোজকাঢ়ি আহিছোঁ তাতে এটা চেলেঞ্জ আনিছে আৰু আমাৰ ইয়াতে ভিতৰত আমি আখলা আখলি এই সুধা গাড়ীখন দেখা পাইছোঁ মানুহজনে তো দেখা নাই থাকিলি আৰু এই তাতে এটা গৰু আছে এইটো গৰু খাইছে ৰ'ব মই দেখি দিছোঁ মানুহ নাই ইয়াতে এইটো গৰু দেখিছেনে এইটো গৰু এইটো মানুহ চানুহ নাই ইয়াতে আৰু ইয়াতে বহিছে আৰু এখন গাড়ী বাছ আৰু কোনেও নাই ইয়াতে আৰু এখন ইয়াতে দলং আছে মই দলংখন দেখি দিছোঁ মানে কি মই বস্তুকেইটা দেখি পেলাই এক্সাইটেড হৈছোঁ আৰু ইমান ভাল লাগে তাৰমানে মই আগতে একলা গাইছিলোঁ গাইছ তেতিয়া সেনেকৈ ভালকৈ চাব নাপালোঁ গাইছ বাঘৰাবা জাহান পাইছোঁ আৰু গাইছ এতিয়া বাঘলৈ আৰু জানেই বাগানে চাগানে বাঘ থাকে বুলি এতিয়া বাঘলৈ আৰু ইয়াৰ পৰা এই পানী বৈ 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 গোটেই তলক গেলি যাই থাকে এতিয়া পানী বৈ এই পানী বৈ 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 দেখিনে গাইছ এই পানী বৈ বৈ তল যাই পাই একদম আৰু ইয়াতে এই কোনোবা কোনোবা আহিলে ভাত চাত বনাই খাই গেলা আংৰা আছে আৰু ইয়াতে জিৰাবৰ কাৰণে জেগা বনাই দিছে বাঢ়িছে খানিলে সপোনে কাৰে সাজিছে তুমি মই এটি হ'বলে সপোনে কাৰে সাজিছে তুমি মই এটি হ'বলে হৃদয়ে হৃদয়ে গাইছ ভিডিঅ'টো আৰু কণ্টিনিউ কৰি থাকক মই বেলেগ বস্তু দিম কিন্তু আজি আৰু এটাই সমাপ্ত কৰিছোঁ মানে আৰু বাগানৰ পৰা সমাপ্ত কৰিছোঁ বেলেগ বস্তু দেখাম আৰু কি পাৰোঁ বা ওপৰত দেখি গেলি দেখালোঁ হয় কিন্তু এই গৰমৰ গেলা গৰমত যাব নোৱাৰিলোঁ এই মই এতিয়া বহাত নাই তো এই গৰমত যিহেতু তাকে নিগলোঁ আৰু গেলা গৰমত তাকে যাওঁ ইয়াতে বহিম নেকি তো ভিডিঅ'টো চাই থাকিব আৰু ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু আগৰ ভিডিঅ'টো চাব মানে সেইটো ভিডিঅ' আপলোড হৈছে বৰ্তমান এইটো ভিডিঅ' দিম আপোনালোকে সেইটোও চাব লাইক ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব চব বাগানৰ পৰা তাৰমানে তাৰ পৰা ঘূৰি আহিলোঁ আৰু কিয় আৰু ভয় লাগে ভয়ো লাগে এইবিলাক মানুহ সেইটাতে বোলে বাঘলৈ সেইকাৰণে যাব নোৱাৰিলোঁ আৰু সেই এটা কাৰণ আৰু ওপৰৰ পৰা এতিয়া দি আছে কিমান পাইছে ইমান দি আছে গোটেই তালু চালু ফাটাই দিছে টুপিটো পিন্ধি আহি তালুখন বাচিছে মোৰ দিয়ক লগটো কণ্টিনিউ তেতিয়া পাইপৰ পানী দি মুখ ধুম এলা এই পানী দি মুখ ধুম গাইছ বেলেগ ঠাণ্ডা গাই কিন্তু এটা ফেন চিষ্টেমত আহি আছে সপোনৰে পাহি তুমি জীৱন জোনাকী হিয়াৰে ৰখিবি মনৰে মৰমী সপোনৰে পাহি তুমি জীৱন জোনাকী আৰু গাইছ মই যোৰহাট তাৰ কাৰণটো কৈ নাই আপোনালোকক যোৰহাটত কিয় আহিছোঁ মই যোৰহাট আচলতে ফুৰা প্লেনতো আহিছোঁ আৰু আমাৰ মামাৰ বিয়া হাজৰিলৈ সেনে বিয়া চিষ্টেমত নহয় আৰু কিবা ঘৰুৱা প্ৰব্লেম আছে আৰু সেইকাৰণে বিয়া চিষ্টেমত নহয় আৰু কইনাটো আনিব কালি আপোনালোকে কইনাটো দেখা পাব কেনেহেন সেইকাৰণে আগেল আহিবলৈ ব্লগ চগো বনালোঁ আৰু সেইটোৱে কাৰণ আছিল যোৰহাট অহা বেলেগ কাৰণ নাই আৰু
আৰু ফুৰিব আহিলোঁ ৰংঘৰ কাৰেংঘৰ চাব যোৱা কথা আছে কি বা হয় দেখা যাব এতিয়া পৰহিলৈ চাই পাব আপোনালোকে পৰহিলৈ যোৱা কথা আছে এতিয়া কি হয় চাই থাকক আপোনালোকে কণ্টিনিউ কৰি থাকক ব্লগটো আৰু ব্লগ এটাৰ পিছত এটা আহি থাকিব ছাবস্ক্ৰাইব কৰি মায়া মায়া মনৰ আশা মিঠা মিঠা প্ৰাণৰ ভাষা লাজৰে উৰণি গুচাই দিয়া হেঁপাহতা চলতানি লোৱা সপোনে কাৰে সাজিছে তুমি মই এটি হ'বলে ৰেডি লগা হৈ গ'ল এতিয়া আমি কইনা আনিব যাম ৰেডি হৈছে গাড়ী কইনা আনিব যাম কইনা দাদা কৈ দি আৰু গৈ আছোঁ বাইক লৈ বেছি দূৰ নহয় সেইকাৰণে আমাৰ হেলমেট নাই আৰু ওচৰতে আৰু হেলমেট কিয় আছে গোটেইকেইটা যাইছোঁ এই ভাইটিহঁতে আছে স্কুলৰ পৰা আহিল ভণ্টিহঁতে ইয়াতে তাৰমানে কেনে আৰু এইটো আমাৰ চিষ্টেমত বিয়া নহয় আৰু কিবা এটা বেলেগ চিষ্টেমত মন্দিৰত বিয়া হ'ব সপোনে কাৰে সাজিছে তুমি মই এটি হ'বলে হৃদয়ে হৃদয়ে মৰম বাঢ়িছে মই ভিউ দেখিবলৈ ৰক্ষণক লৈ কেনে আপোনালোকক নামি পেলাই হ'লেও দেখি দিছোঁ বাইকৰ পৰা ভিউ চাওক কি মজা এটা অ' মাই গড চকুৰে দেখা পায় আৰু এইটো কেমেৰাত আৰু নহয় কি মজা এটা ভিউ আৰু আমি এতিয়া কাপোৰৰ পৰা আহি পেলাই আমি পুঠি নদী পালোঁ পুঠি নদী ন অঁ পুঠি নদী পালোঁ পুঠি নদী পিছত কি অঁ কি পাহাৰ গাই বাইক চলালে মজা লাগে কষ্ট করেও মজা লাগে কি এটা ভিউ কি এটা মজা পাহাৰ দেখিবলৈ আৰু গাইজ মোক মানুহবিলাকে ঘূৰি ঘূৰি চাই যাওঁতে বাদ দক আমি ব্লগ বনাম গাইজ কাঠ দেখি চাই বনাম কোনোবাই কিবা কোৱে ক'বা দক তো এইটো মন্দিৰতে বিয়া হ'ব বিয়াখন এইটো মন্দিৰতে পতাব তো চাই যাওক বিয়াখন দেখা আছোঁ আপোনালোকক মৰম পজাত সোমাই আহা চিনেহি দুবাৰ ঘূৰি দিয়া লাজে লাজে কাষলে আহা বুকুৰ পালেঙত জিৰণি লোৱা সপোনে কাৰে সাজিছে তুমি মই এটি হ'বলে সপোনে কাৰে সাজিছে তুমি মই এটি হ'বলে হৃদয়ে